নমস্কাৰ জোনচিজি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বগৰী দিয়া মাছৰ তৰকাৰী। প্ৰথমে মই মাছকেইটা কাটি বাছি খুব ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত অকণমান হালধি, জলকীয়া গুড়ি আৰু নিমখ দি পেলাই মেৰিনেট কৰি 5 মিনিটমান ৰাখি থৈছোঁ। এতিয়া এইখিনি মই তেলত ভাজিম। বহুত বেছিকৈও ভাজিব নালাগে কাৰণ তৰকাৰী বনাম যিহেতু। তৰকাৰী বনাবলৈ লোৱা মাছটো বেছিকৈ ভাজিলে টেষ্টটো অলপ কম লাগে। মই গেছত হাই ফ্লেমত গোটেই মাছখিনি অকণমান কালাৰ হোৱাকৈ ভাজি লৈছোঁ। হালধি গুড়ি আৰু জলকীয়া গুড়ি সানি মেৰিনেট কৰি থ'লে কালাৰটো খুব ধুনীয়াকৈ আহে। গোটেই মাছখিনি ভাজা মোৰ হৈ গ'ল। এইখিনি এতিয়া মই ছাইড কৰি থৈ দিম। এই শাকটো আপোনালোকে মন কৰক, মই যিমান পাৰোঁ খুব ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। মৰলীয়া শাক বুলি কয়। মাছেদি বনালে খুব টেষ্টি লাগে। তাতে যদি বগৰী দিয়ে ইমানেই টেষ্টি হয়, মইনো কি ক'ম। এবাৰ আপোনালোকে বনাই খাই চাব। শাকটো যদি গা গছডাল কোমল থাকে তেতিয়াহ'লে আপোনালোকে ইচ্ছা কৰিলে কুটিও দিব পাৰে আৰু নহ'লে এনেকৈ ছিঙি দিব যেনেকৈ পদিনা ছিঙা যায়। গোটেইখিনি এয়া মই ছিঙি ল'লোঁ। এতিয়া ফুটা খৰাহী এটাত ভালদৰে ধুই পেলাই এইখিনি থৈ দিম। তাতে দিবলৈ মই লৈছোঁ মধুসোলেং। এইটো টেঙা হয় পাতটো। মধুসোলেংখিনি মই ভালদৰে ধুই ল'লোঁ। তাৰ লগত দিছোঁ এটা পিঁয়াজ আৰু এডোখৰ আদা, নহৰু অকণমান, জলকীয়া দুটা। এই গোটেই সামগ্ৰীখিনি মই মিক্সিৰ জাৰ এটাত দি পেলাই মিহি পেষ্ট এটা বনাই ল'ম। মধুসোলেংখিনিয়ে তৰকাৰীটো টেষ্ট কৰিব আৰু অলপ ডাঠো কৰিব। জ্বলাটো নিজৰ টেষ্টৰ ওপৰত আপুনি দিব। যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে জলকীয়া দুটা বেছিকৈ দিব। টেঙা আৰু জ্বলাৰ সংমিশ্ৰণ খুব ধুনীয়া টেষ্টি তৰকাৰী হ'ব। এয়া খুব ধুনীয়া এটা মিহি পেষ্ট আমাৰ ৰেডি হৈ গ'ল। এইখিনিও এতিয়া মই ছাইড কৰি থৈ দিম। এতিয়া গেছত হাই ফ্লেমত এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই ধুই লোৱা মৰলীয়াখিনি দি দিছোঁ। তেল, পিঁয়াজ একোৱেই মই দিয়া নাই। অকণমান নিমখ দিছোঁ যাতে মৰলীয়াখিনি গলি যায় আৰু ঢাকন মাৰি এইখিনি মই প্ৰায় 5 মিনিটমান মিডিয়াম টু ল' ফ্লেমত হ'বলৈ দিম। মাজতে মই এবাৰ লৰাই দিলোঁ। এয়া 5 মিনিটমান হৈ গৈছে। গোটেইখিনি সমানে সিজি গ'ল আৰু তাত থকা পানীও শুকাই গ'ল। এইখিনি আমাৰ হৈ গৈছে। ছাইড কৰি পেলাই মই এইখিনি থৈ দিম। ইয়াত দিবলৈ মই লৈছোঁ বগৰী। বগৰীটো যদি টেঙা হয় বেছি ভাল হয়। মোৰ বগৰীকেইটা অকণমান টেঙাটো কম, সেইটো কাৰণেও মই মধুসোলেং ব্যৱহাৰ কৰিছোঁ বাৰু। আৰু যদি আপোনালোকে টেঙা বগৰী ব্যৱহাৰ কৰে তেতিয়াহ'লে তৰকাৰীটো অকণমান ডাঠ কৰিবলৈ আলু বইল কৰি পিটিকিও ইয়াত দিব পাৰে। বগৰীকেইটা ভালদৰে ধুই মাজেদি 3-4টা আগ দি লৈছোঁ যাতে ভিতৰৰ পৰা ইয়াৰ ৰসটো সহজে ওলাই যায়। এতিয়া গেছত মই বেলেগ এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই মিঠাতেল দিছোঁ। তেল গৰম হৈ যোৱাৰ লগে লগে মই অকণমান কালজিৰা দি দিছোঁ। গেছৰ ফ্লেমটো মোৰ এতিয়া ল'ত আছে। কালজিৰাকেইটা অকণমান তেলত ফুটোতেই মই মৰহাই লোৱা মৰলীয়া শাকখিনি দি দিছোঁ। অকণমান লৰাই বগৰাই লৈ পেষ্ট কৰি লোৱা মধুসোলেংখিনিও ইয়াতে দি দিছোঁ। মধুসোলেংখিনি দিয়াৰ পিছত 1 মিনিটমান মই এইখিনি লৰাই লৈছোঁ কাৰণ এইখিনি কেঁচা আছে। ইয়াত পিঁয়াজো আছে, আদা নহৰু আছে, গোটেইখিনি কেঁচা। গতিকে মই তেলত গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। লৈ পেলাই ইয়াত মই পানী দিছোঁ। গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী দিয়াৰ পিছতে ইয়াত মই মাছ আৰু বগৰী দি দিছোঁ। পানীৰ পৰিমাণটো নিজৰ হিচাপত দিব। এতিয়া মাছ আৰু বগৰী গোটেইখিনি দিয়াৰ পিছত মই পানী দিছোঁ। উতল অহাৰ পিছত গ্ৰেভিটো আপোনাক কিমান হিচাপত লাগে। ইয়াত জোখ মাখৰ কোনো কথা নাই। টেঙাৰ জোলটো সাধাৰণতে অকণমান পনীয়া হ'লে ভাল লাগে। গতিকে অকণমান যদি আপোনাৰ কম লাগে বা টেষ্ট কৰোঁতে অকণমান কমি যায় তেতিয়াহ'লে অকণ গৰম পানী দি অকণ উতলাই দিব। কৈ দিছোঁ আৰু কথাটো, পিছত আকৌ নক'ব যোন তুমি নক'লা। ঢাকন মাৰি গেছত হাই ফ্লেমত 3 মিনিটমান উতলাৰ পিছতেই আমাৰ এয়া বগৰী দিয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। একেবাৰে শেষত গ্ৰেভিটোৰ হিচাপত নিমখ দিম। যিহেতু মাছ ভাজোঁতেও নিমখ দিছোঁ আৰু মৰলীয়াখিনি মজাওতেও নিমখ দিয়া হৈছিল, গতিকে নিমখ দিওঁতে অকণমান সাৱধান হ'ব লাগিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোও দবাই দিব। বগৰী দিয়া মাছৰ জোল বনাই খাই চাব বুলি আশা কৰিলোঁ। নতুন এটা ৰেচিপি লৈ পুনৰ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।